দেখাত এডাল সাধাৰণ লতা, কিন্তু এই লতাই পাই আহিছিল আয়ুৰ্বেদত অমৃতৰ স্থান। কাৰণ এই গছডালত আছিল এনেকুৱা কিছুমান গুণ যাৰ বাবে ইয়াক ব্যৱহাৰ কৰা হৈছিলে আয়ুৰ্বেদত। আৰু সেইবাবেই ঋষিমুনিৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে এই গছৰ আছে বহুত ব্যৱহাৰ। এই লতাডালৰ প্ৰত্যেকটো অংশই কামত আহে। আৰু সেইবাবে ঋষিমুনিসকলে যেতিয়া বৈদিক যুগ আছিলে সেইখিনি সময়ত ইয়াক জীৱন ৰক্ষাৰ প্ৰতীক হিচাপে গণ্য কৰিছিল। হয়তো বৰ্তমান সময়ত আমি সকলোৱে চিনি নাপাওঁ ইয়াক, আৰু সেইবাবে ইয়াৰ ব্যৱহাৰবিলাকৰ বিষয়ে আমি নাজানো। নৰ্মেলি ইয়াক আমাৰ অসমৰ প্ৰায়বোৰ ঠাইতে দেখিবলৈ পোৱা যায়, আৰু ইয়াক গজাবলৈ বহুত কষ্টকৰ নহয়। আৰু এই গছ সাধাৰণতে অলপ জীপাল, সেমেকা মাটি বা ৰ'দ পোৱা ঠাইত হয়। একৰ্ডিং টু চাইণ্টিষ্ট বিলিভ কৰা হয় যে ইয়াৰ যিটো অৰিজিন আছিলে, উৎপত্তি আছিলে, সেইটো আছিলে ভাৰতীয় উপমহাদেশৰ ক্ৰান্তীয় অঞ্চলসমূহ। চাইণ্টিফিকেলি এই গছডালৰ নাম হৈছে টিনোস্পৰা কৰ্ডিফলিয়া। এই গছডাল ফাৰ্ষ্ট মেনশ্যন কৰিছিলে 1806 চনত এজন বিজ্ঞানী যাৰ নাম আছিলে কাৰ্ল লাডউইগ উইলডেনাউ। কিন্তু জানি আচৰিত হ'ব যে তেতিয়া সেই সময়ত ইয়াৰ নাম টিনোস্পৰা কৰ্ডিফলিয়া নাছিলে। 1806 চনত ইয়াৰ নাম দিয়া হৈছিলে মিনিস্পাৰ্মাম কাৰ্ডিফলিয়াম। পিছত ইন দ্য ইয়েৰ 1851ত আন এজন চাইণ্টিষ্ট তেওঁ কৰিলে কি, ইয়াৰ যিটো জেনাছ আছিলে সেই জেনাছটো সলাই টিনোস্পৰা কৰে। কাৰণ আগতে যিটো 1806 চনত নাম দিছিলে সেই নামটো আছিলে মিনিস্পাৰ্মাম কৰ্ডিফলিয়াম। কিন্তু যিটো মেনিস্পাৰ্মাম জেনাছটো আছিলে অৰ্থাৎ গণ, সেই গণটো সলাই 1851 চনত ইয়াৰ জেনাছটো কৰা হয় টিনোস্পৰা। কিন্তু পিছত এইখিনিতে শেষ নহ'ল ইয়াৰ কাহিনী, কাৰণ ইয়াক লৈ আৰু সন্দেহৰ সৃষ্টি আছিল। কাৰণ দুজন চাইণ্টিষ্টে যিহেতু দুটা নাম দিলে তাক লৈ হৈছিল সন্দেহৰ সৃষ্টি। তাৰ বাবে ইয়াৰ ওপৰত চলিল আকৌ ৰিচাৰ্চ। পিছত ইন দ্য ইয়েৰ 1855ত আৰু দুজন চাইণ্টিষ্ট যাৰ নাম আছিলে জোচেফ ডেল্টন হুকাৰ এণ্ড থমাছ থমছন নামৰ দুজন চাইণ্টিষ্টে সেই গোটেইখিনি ৰিচাৰ্চ কৰি ফাইনেলাইজ কৰিলে যে ইয়াৰ নামটো টিনোস্পৰা কৰ্ডিফলিয়া। চ' সেইবাবে সেই তেতিয়াৰ পৰা ইয়াৰ নামটো আমি বৰ্তমান সময়লৈ চাইণ্টিফিকেলি জানো টিনোস্পৰা কৰ্ডিফলিয়া। যিহেতু আমি অলৰেডি গম পাইছোঁ যে এই গছডাল আমাৰ চায়েন্সে ডিস্কভাৰ নকৰাৰ আগতে আমাৰ বৈদিক যুগত ঋষিমুনিসকলে ব্যৱহাৰ কৰি আহিছিল, আৰু সেই সময়ত ইয়াক বহুত বেলেগ বেলেগ নামেৰে জানিছিল। আয়ুৰ্বেদত ইয়াৰ নাম আছিলে অমৃতা, কাৰণ ইয়াক অমৃতৰ লগত তুলনা কৰা হৈছিল। কাৰণ এই গছৰ আছিলে আমাৰ যৌৱন ধৰি ৰখাৰ গুণ। হিন্দীত গুৰুচি, আৰু যিটো ইংলিছৰ কমন নেম সেইটো হৈছে হাৰ্ট লিফ মুনচিড। কিন্তু জানি আচৰিত হ'ব যে অসমীয়াত ইয়াক আমি বহুত নামেৰে জানো। গিলৈ বুলিও জানো, শগুনী লতা বুলিও জানো, গুৰঞ্জ বুলিও জানো, আৰু অমৰলতা বুলিও জানো। চ' বহুত ঠাইত হয়তো আমি বেলেগ বেলেগ নামেৰে ইয়াক চিনি পাওঁ, কিন্তু হয়তো ইয়াক গুণবিলাকৰ বিষয়ে নাজানো। যিহেতু আমি অলৰেডি গম পাইছোঁ যে ইয়াৰ বহুতো গুণ আছে যাৰ বাবে ইয়াক আয়ুৰ্বেদত ব্যৱহাৰ কৰা হৈছিলে, সেইবাবে ইয়াৰ গুণবিলাকৰ বিষয়ে জনাটো বহুতেই দৰকাৰী। হয়তো আমি বহুতে বৰ্তমান সময়ত জানিবলৈ নিবিচাৰোঁ, কাৰণ এইবিলাক টপিক আমাৰ বাবে ইণ্টাৰেষ্টেড নহয় বৰ্তমান সময়ত। চ' আহক আজি জানো আমি ইয়াৰ গুণবিলাকৰ বিষয়ে। চ' ইয়াৰ যিটো ফাৰ্ষ্ট গুণ আছে সেই গুণটোৰ বাবে এই গছডালক অমৰলতা বুলি কোৱা হয় আৰু অমৃতৰ লগত তুলনা কৰিছিল, কাৰণ ই আমাক বহুত বছৰ বয়সলৈ য়ং হৈ থকাত সহায় কৰে। কিন্তু এইখিনিতে কথা আহি পৰে যে এই কথাষাৰ কিমান সঁচা, এই গছডালে আমাক য়ং কেনেকৈ বনাই ৰাখে, আৰু এই ক্ষেত্ৰত চায়েন্সে কি কয়। একৰ্ডিং টু মডাৰ্ণ চায়েন্স ইয়াৰ পৰা ৰিচাৰ্চ কৰি গম পোৱা গৈছে যে এই গছডালত আছে এনেকুৱা কিছুমান কেমিকেল কম্পাউণ্ড যিয়ে সঁচাকৈ এণ্টি এজিং হিচাপে কাম কৰে। চ' যিখিনি কেমিকেল কম্পাউণ্ড আছে এই গছডালত অমৰলতাত, সেই কেমিকেল কম্পাউণ্ডখিনিৰ কাম হৈছে, যিখিনি বৰ্তমান সময়ত ক'বলৈ গৈ আছোঁ, সেই কম্পাউণ্ডখিনিৰ কাম হৈছে যে আমাৰ যিটো স্কিন আছে স্কিনটো ফাইন কৰি ৰখাত সহায় কৰে। যদি সৰু ল'ৰা ছোৱালীলৈ মন কৰে সিহঁতৰ ছালবোৰ টানি চাবচোন, বহুত ধুনীয়া এটা কোমল চফ্ট হৈ থাকে, ইলাষ্টিক টাইপ এটা ছালটো হৈ থাকে। কিন্তু যে আমি ডাঙৰ হৈ আহোঁ, মেচিয়ৰ হৈ আহোঁ, আমি কি হয়, আমি কনষ্টেণ্টলি ৰ'দ, ধূলি, বালি, বৰষুণ এইবিলাকত আমাৰ ছালটোৰ ওপৰত প্ৰভাৱ পৰে, যাৰ ফলত আমাৰ ছালটো ক্ৰমান্বয়ে ডাঠ, খহটা, ৰিংকলছ এইবিলাক আহিবলৈ আৰম্ভ কৰে। তাৰ উপৰিও আমাৰ মানসিক চিন্তাই আমাৰ স্কিনটো বহুত ডেমেজ কৰে। কিন্তু এই গছডালত থকা কিছুমান কেমিকেল কম্পাউণ্ডে আমাৰ ছালটো সদায় ভাল কৰি ৰখাত সহায় কৰে, আৰু সেই কেমিকেল কম্পাউণ্ডবিলাক হৈছে আৰ্বিনোগেলেক্টা, পলিচেকাৰাইড, পালমেণ্টাইন, মেগন'ফ্ল'ৰাইন, ফিনলিক কম্পাউণ্ডছ, ষ্টেৰলছ এণ্ড ফ্লেভিনইডছ। যেতিয়া সৰু ল'ৰা ছোৱালীৰ ছাললৈ মন কৰা যায়, সিহঁতৰ ছালটো ধুনীয়া ইভেন টোন চফ্ট হৈ থাকে। কিন্তু সেই কামটো একচুৱেলি হয় কেনেকৈ, সেই ছালটো ইমান ধুনীয়াকৈ চফ্ট ইভেন টোন কেনেকৈ হৈ থাকে। আমাৰ শৰীৰত উৎপন্ন হোৱা দুটা প্ৰটিনে এই কাম কৰে, আৰু এই দুটা প্ৰটিনৰ কাৰণে আমাৰ ছালটো ধুনীয়া হৈ থাকে, ফ্ৰেছ, ফাইন, ইভেন টোন হৈ থাকে। আৰু সেই দুটা প্ৰটিনৰ নাম হৈছে ইলাষ্টিন আৰু কলাজেন। এই দুটাৰ কাৰণে আমাৰ ছালটো ধুনীয়া হৈ থাকে। চ' বয়স বৃদ্ধি হোৱাৰ লগে লগে কি হয়, অলৰেডি মই কৈছোঁ, আমি যিহেতু বাহিৰলৈ ওলাবলৈ আৰম্ভ কৰোঁ, তেতিয়া ৰ'দ, বৰষুণ, বতাহ, ধূলি, বালি এইবিলাকত পৰি আমাৰ সেই কলাজেন আৰু ইলাষ্টিন নামৰ প্ৰটিনটো ডেমেজ হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত আমাৰ অতি সোনকালেই ৰিংকলছ আহে, ছাল খহটা হৈ পৰে, আৰু যাৰ বিনিময়ত আমাক অতি সোনকালেই বয়সতকৈ বেছি বয়সস্থ যেন লাগে। ইয়াৰ উপৰিও মই অলপ আগতে কৈ উঠিছিলোঁ যে আমাৰ মেণ্টেল ষ্ট্ৰেছ, মানসিক চাপ, সেই মানসিক চাপেও আমাৰ ছালৰ ওপৰত বহুত প্ৰভাৱ পেলায়, আৰু এই মানসিক চাপৰ ফলত আমাৰ বডিত সৃষ্টি হয় কিছুমান এনজাইমৰ।
আৰু সেই এনজাইমবিলাকক কোৱা হয় মেট্ৰিক্স মেটালোপ্ৰটিনেজ। আৰু যেতিয়াই ষ্ট্ৰেছত আহোঁ আমাৰ বডিয়ে এই এনজাইমটো অধিক মাত্ৰাত প্ৰডিউচ কৰে। আৰু যেতিয়াই শৰীৰত এই মেট্ৰিক্স মেটালো এনজাইমটোৰ পৰিমাণ বৃদ্ধি হৈ যায় তেতিয়া কি কৰে, ই আমাৰ শৰীৰত থকা সেই কলাজেন আৰু ইলাষ্টিন নামৰ প্ৰটিনটো ধ্বংস কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত আমাৰ ছালবোৰ বেয়া হ'বলৈ আৰম্ভ কৰে অতি সোনকালেই। একৰ্ডিং টু মডাৰ্ণ চায়েন্স এই কামখিনিত সহায় কৰে এই গছডালত থকা কিছুমান কম্পাউণ্ডছ যাক কোৱা হয় ফ্লেভিনয়েডছ। চ' যিখিনি ফ্লেভিনয়েডছ আছে সিহঁতে একচুৱেলি কেনেকৈ কাম কৰে, কি কৰে? চ' এই ফ্লেভিনয়েডছবোৰে কি কৰে, আমাৰ দেহত উৎপন্ন হোৱা সেই এনজাইমটো যাৰ কাৰণে কলাজেন আৰু ইলাষ্টিন ডেমেজ হয় সেই এনজাইমটোক ইহঁতে ধ্বংস কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত দেহত উৎপন্ন হোৱা সেই এনজাইমটোৰ পৰিমাণ কমি যায়, যাৰ ফলত আমাৰ দেহত কলাজেন আৰু ইলাষ্টিনৰ মাত্ৰা কমিবলৈ নধৰে, ফলত আমাৰ ছালটো ছফ্ট আৰু ৰিংকল ফ্ৰী হৈ থাকে। ইয়াৰ উপৰিও এই ফ্লেভিনয়েডছখিনিয়ে কি কৰে, যিহেতু আমি ৰ'দত ওলালে আমাৰ সাধাৰণতে কি হয়, ছানবাৰ্ণ হয়। ঠাইবোৰ য'ত ছানবাৰ্ণ হয় ঠাইবোৰ ক'লা পৰিবলৈ ধৰে, সেই ঠাইবিলাকতো এই ফ্লেভিনয়েডছখিনিয়ে কাম কৰে। যেতিয়া আমি এই গছডালৰ অমৰলতাৰ ৰস খোৱা যায় সেই ৰস খোৱাৰ ফলত তাত থকা ফ্লেভিনয়েডছখিনিয়ে আমাৰ ছালৰ লগত জড়িত সকলো সমস্যাত ই সহায় কৰে। আৰু তাৰে ফলস্বৰূপে আমি বহুত বছৰলৈ আমাৰ বয়স বৃদ্ধি হোৱাৰ পিছতো আমাৰ ছালটো ধুনীয়া হৈ থকাত সহায় কৰে এই ফ্লেভিনয়েডছখিনি। আৰু আয়ুৰ্বেদৰ হিচাপত আমাৰ ছালৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ দুডালেই গছ আছে বিশেষকৈ। এডাল হৈছে এল'ভেৰা ছাল কুঁৱৰী আৰু এডাল হৈছে এই অমৰলতা। এই দুডাল গছ আমাৰ স্কিনৰ বাবে খুবেই ভাল। যদি এই দুডাল গছ আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে ৰিজাল্ট নিজেই দেখিব। ছাল ভালে ৰাখিবলৈ এই অমৰলতাৰ যদি ৰসটো পিচি লৈ আমি খাব পাৰোঁ খালী পেটত তেতিয়াহ'লে আমাৰ ছালটো ভাল হৈ থকাত ই সহায় কৰে। আৰু সেইবাবে ইয়াক আয়ুৰ্বেদত কোৱা হৈছিলে অমৃতা, কাৰণ ইয়াৰ অমৃতৰ ৰসৰ দৰে গুণ আছে। নেক্সট যিটো কোৱালিটি সেইসকল লোকৰ বাবে বহুতেই ভাল যিসকল লোকৰ আৰ্থ্ৰাইটিছ আছে বা জইণ্ট পেইন আছে। চ' এই আৰ্থ্ৰাইটিছ আৰু জইণ্ট পেইনৰ কাৰণে এই গছৰ থকা কিছুমান কম্পাউণ্ডে হেল্প কৰে। আৰু সেই কম্পাউণ্ডবিলাকৰ নাম হৈছে বাৰ্বেৰিন, মেগনোফ্লৰিন, পালমেটাইন, টিনস্পেৰিয়াচাইড, কলম্বিন, কাৰ্ডিফলোচাইড এ, চাইৰিজিন, কুৱেষ্টিন এণ্ড ৰুটিন। এইকেইটাই হৈছে সেইকেইটা কম্পাউণ্ড যিকেইটাই আমাৰ আৰ্থ্ৰাইটিছ আৰু জইণ্ট পেইনৰ দৰে বেমাৰত কাম কৰে। আৰু এইখিনি যিখিনি কম্পাউণ্ড ক'লোঁ তাৰে ভিতৰত থকা এটা বিশেষ কম্পাউণ্ড যিটো বাৰ্বেৰিন বুলি কোৱা হয়, সেই কম্পাউণ্ডটোৰ কাম এই ক্ষেত্ৰত বহুতেই বেছি। কাৰণ বাৰ্বেৰিন বোলা কম্পাউণ্ডটোৱে আমাৰ বডিত চলি থকা এটা প্ৰক্ৰিয়া বন্ধ কৰাত সহায় কৰে, সেইটো হৈছে কক্স-2 পাথৱে। চ' কক্স-2 পাথৱেটো হয় কি? চ' এই পাথৱেটো হৈছে এটা এনজাইমে সৃষ্টি কৰা এটা প্ৰক্ৰিয়া, যাৰ ফলত কি হয় আমাৰ ব্ৰেইনে কিছুমান ছিগনেল পায়। চ' এই কক্স-2 প্ৰক্ৰিয়াটো বা পাথৱেটো হৈছে কি, যেতিয়া আমাৰ কোনো এটা ঠাই এফেক্টেড হয় বা আমাৰ হাৰ্ডি হওক বা জইণ্ট হওক যেতিয়া এফেক্টেড হয় তেতিয়া ইহঁতে এটা এচিড ৰিলিজ কৰে যাক কোৱা হয় এৰাচিডনিক এচিড। এই এচিডটো ৰিলিজ হোৱাৰ পিছত আমাৰ বডিত থকা যিটো কক্স-2 এনজাইম কি কৰে, ইহঁতক কনভাৰ্ট কৰে এটা প্ৰষ্টাগ্লাইডিন নামৰ এনজাইমলৈ। আৰু যেতিয়া আমাৰ সেই ঠাইবোৰ এফেক্টেড হৈ পৰে ঠাইবিলাকত ৰঙা পৰা, বিষ হোৱা এইবোৰ কাম আৰম্ভ কৰে। কিন্তু এই অমৰলতা বা শগুনী লতাত থকা যিটো বাৰ্বেৰিন নামৰ কম্পাউণ্ড আছে সি কি কৰে, যেতিয়া আমি অমৰলতা বা শগুনী লতাৰ ৰস খাওঁ সি সেই কক্স-2 পাথৱেটো প্ৰক্ৰিয়াটো বন্ধ কৰে, যাৰ বিনিময়ত আমাৰ ব্ৰেইনলৈ ছিগনেল নাযায় আৰু আমাৰ ব্ৰেইনে সেই ঠাইবোৰ বিষোৱাটো ষ্টাৰ্ট কৰিব নোৱাৰা হৈ থাকে, ফলত আমি বিষ ধৰণৰ বেমাৰৰ পৰা ভাল পাবলৈ আৰম্ভ কৰোঁ। ইয়াৰ উপৰিও যিটো মেগনোফ্লৰিন বুলি কম্পাউণ্ড আছে সেই কম্পাউণ্ডে কি কৰে, আমাৰ গাঁঠিবিলাকৰ কোষীয় ক্ষতিৰ পৰা আমাক ৰক্ষা কৰে। আনহাতে যিটো কলম্বিন নামৰ কম্পাউণ্ড আছে সি কি হয়, আমাৰ যিবোৰ গাঁঠি আছে গাঁঠিৰ মাজত এটা বস্তু থাকে তাক কোৱা হয় কাৰ্টিলেজ। আৰু এই কাৰ্টিলেজৰ ফলতে আমি মুভমেণ্টবোৰ ভালদৰে কৰিব পাৰোঁ। যেতিয়া এই কাৰ্টিলেজবোৰ ডেমেজ হৈ যায় বা বেয়া হৈ যায় তেতিয়া আমি হাত ভৰিবিলাক লৰচৰ কৰিব নোৱাৰা যেন ফিল কৰোঁ, অৰ্থাৎ জঠৰ হৈ পৰা যেন লাগে। আৰু এইটো যিটো কলম্বিন নামৰ কম্পাউণ্ড আছে সি কি কৰে, সেই কাৰ্টিলেজবোৰ ভাল হৈ থকাত সহায় কৰে যাতে এইবোৰ ক্ষয় হৈ নাযায়, যাৰ ফলত আমি গাঁঠিৰ বিষ ধৰণৰ বেমাৰৰ পৰা ভাল পাবলৈ আৰম্ভ কৰোঁ। আৰু কি হয়, কেতিয়াবা আমাৰ বডিৰ অধিক ইউৰিক এচিড জমা হৈ যোৱাৰ ফলতো আমাৰ গা বিষাবলৈ বা গাঁঠি বিষবোৰ হ'বলৈ আৰম্ভ কৰে। কিন্তু ইউৰিক এচিড আমাৰ বডিত উৎপন্ন কেনেকৈ হয়? যেতিয়া আমি কিবা এটা আহাৰ খাওঁ তেতিয়া আমাৰ বডিত থকা এটা বিশেষ প্ৰটিন যাক জেনথিন অক্সিডেজ বুলি কোৱা হয়, সেই প্ৰটিনটোৱে কৰে কি, এই খাদ্যবিলাকৰ পৰা ইউৰিক এচিড উৎপন্ন কৰাত সহায় কৰে। আৰু যেতিয়া এই ইউৰিক এচিডবিলাক শৰীৰে বাহিৰ কৰিব নোৱাৰা হয় তেতিয়া এই ইউৰিক এচিডবিলাক আমাৰ গাঁঠিবোৰত জমা হ'বলৈ ষ্টাৰ্ট কৰে, যাৰ ফলত আমাৰ গাঁঠিবিলাকৰ বিষ হ'বলৈ আৰম্ভ কৰে। এনে ক্ষেত্ৰত একৰ্ডিং টু চায়েন্স ইয়াত কাম কৰে শগুনী লতা বা অমৰলতাত থকা কিছুমান বিশেষ কম্পাউণ্ডে, যাৰ নাম হৈছে ফ্লেভিনয়েডছ, এলকালয়েডছ, ডাইটাৰপেনয়েড লেক্টনছ আৰু গ্লাইক'চাইডখিনিয়ে। চ' এই কম্পাউণ্ডখিনিৰ কাম হৈছে যে আমাৰ বডিত উৎপন্ন হোৱা সেই প্ৰটিনটো জেনথিন অক্সিডেজ, যাৰ কাৰণে ইউৰিক এচিড প্ৰডিউচ হয় খাদ্যৰ পৰা, তাৰ কামত বাধা দিয়ে, যাৰ ফলত আমাৰ বডিত ইউৰিক এচিড উৎপন্ন হোৱা পৰিমাণ কমি যায় আৰু আমাৰ গাঁঠিবিলাকত জমা হ'ব নোৱাৰে, যাৰ ফলত আমি আৰ্থ্ৰাইটিছ ধৰণৰ বেমাৰৰ পৰা ভাল পাবলৈ আৰম্ভ কৰোঁ বা বিষ ধৰণৰ বেমাৰৰ পৰা ভাল পাবলৈ আৰম্ভ কৰোঁ।
ইয়াৰ উপৰিও ইহঁতে কি কৰে আমাৰ কিডনীটোক উদ্দীপিত কৰে যাতে এই ইউৰিক এচিডখিনি বাহিৰলৈ উলিয়াই দিব পাৰে, যাৰ ফলত পেচাবৰ সৈতে ইহঁত বাহিৰলৈ ওলাই যায় আৰু আমাৰ বডিৰ পৰা ইউৰিক এচিডৰ পৰিমাণ কমি থাকে। নেক্সট আহে এই গিলৈ বা শগুনী লতা। ইহঁতে আমাৰ ব্লাড গ্লুক'জ লেভেলটো কমাই ৰখাত সহায় কৰে আৰু সেইবাবে এই গিলৈ বহুতেই ব্যৱহাৰ কৰে। হয়তো আপোনালোকে যদি মন কৰিছে, যদি ওলাই গৈছে বজাৰত, বহুতো বজাৰত এই গিলৈ বেছি থকা দেখিবলৈ পোৱা যায়, কিন্তু আমি বহুতে ব্যৱহাৰবিলাকৰ বিষয়ে নাজানো কাৰণে কি হয় আমি চিনি নাপাওঁ। আৰু একৰ্ডিং টু চায়েন্স আমাৰ ডায়েবেটিছত কাম কৰে এই গছডালত থকা দুটা বিশেষ কম্পাউণ্ডে, যাক কোৱা হয় বাৰ্বেৰিন আৰু পালমেটাইন। চ' এই কম্পাউণ্ড দুটাৰ কাম হৈছে আমাৰ কোষৰ ভিতৰত থকা এটা এনজাইমক এক্টিভেট কৰি তোলা, অৰ্থাৎ সক্ৰিয় কৰি তোলা, আৰু সেই এনজাইমটোৰ নাম হৈছে AMPK, অৰ্থাৎ এডিনোচাইন মনোফছফেট এক্টিভেটেড প্ৰটিন কাইনেজ, আৰু চিম্পলি আমি ইয়াক AMPK বুলি কওঁ। আৰু এই এনজাইমবোৰ যেতিয়া কোষৰ ভিতৰত এক্টিভেটেড হৈ পৰে বা সক্ৰিয় হৈ পৰে, তেতিয়া কি কৰে ইহঁতে সেই যিবোৰ গ্লুক'জ আমাৰ বডিত ৰিলিজ হৈ আছে, তেজত মিলি আছে, ইহঁতক আমাৰ কোষৰ ভিতৰত সোমোৱাই নি ইহঁতক শক্তিলৈ কনভাৰ্ট কৰে, যাৰ ফলত তেজৰ পৰা গ্লুক'জৰ পৰিমাণটো কমি থাকে আৰু আমাৰ ডায়েবেটিছটো কণ্ট্ৰল হৈ থাকে। চ' এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যে যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকৰ কি হয়, যিটো আমাৰ লিভাৰ তলত এটা অৰ্গেন আছে যাক কোৱা হয় পেনক্ৰিয়েজ, এই পেনক্ৰিয়েজে এটা হৰম'ন ৰিলিজ কৰে যাক কোৱা হয় ইনচুলিন। আৰু ডায়েবেটিছ পেচেণ্টসকলৰ ক্ষেত্ৰত এই ইনচুলিনৰ উৎপাদন ক্ষমতা তেনেই কম, যাৰ ফলত বডিত ইনচুলিন উৎপন্ন হ'ব নোৱাৰে, আৰু তাৰ কাৰণে আমাৰ তেজত গ্লুক'জৰ পৰিমাণটো বাঢ়ি যায় আৰু ডায়েবেটিছটো কণ্ট্ৰলত নাথাকে। তেনে ক্ষেত্ৰত কাম কৰে এই অমৰলতাত থকা এটা বিশেষ কম্পাউণ্ডে যাক কোৱা হয় বাৰ্বেৰিন। এই বাৰ্বেৰিনে কি কৰে আমাৰ লিভাৰৰ পৰা গ্লুক'জ উৎপন্ন হোৱা প্ৰচেছটো বন্ধ কৰি দিয়ে, যাৰ ফলত সেই গ্লুক'জ ওলাই আহি আমাৰ তেজত মিলিব নোৱাৰা হয় আৰু আমাৰ ব্লাড গ্লুক'জ লেভেলটো কণ্ট্ৰল হৈ থাকে। এইকেইটাই আছিলে অমৰলতা বা শগুনী লতাৰ বহুত বিশেষ পইণ্ট, যাৰ কাৰণে ইয়াক আমি ব্যৱহাৰ কৰিব লাগে। কিন্তু বৰ্তমান দুখৰ কথা, আমি বহুতেই ইয়াৰ গুণবিলাকৰ বিষয়ে নাজানো আৰু আমি জানিবলৈ ইচ্ছাও নকৰোঁ। সেইবাবে ইহঁতৰ গুণবিলাকৰ বিষয়ে আমি নাজানো আৰু এই গছবিলাক আমাৰ মাজৰ পৰা লাহে লাহে নাইকিয়া হৈ যাবলৈ ধৰিছে। ইয়াৰ উপৰি আৰু এটা বিশেষ কথা যে এই গছবিলাক ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে এজন ডক্তৰ বা জনা শুনা মানুহৰ পৰামৰ্শ ল'ব, কাৰণ মই অলৰেডি কৈছোঁ ইহঁতৰ বহুত কেমিকেল থাকে এডাল গছত, সকলো কেমিকেল হয়তো আমাৰ বাবে চুইটেবল নহ'ব পাৰে, সেইবাবে নিজে প্ৰয়োগ কৰাৰ আগতে এজন ডক্তৰৰ পৰামৰ্শ ল'ব। আৰু এয়া আছিলে আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে দেন নিশ্চয় এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টিল দেন আমি লগ পাম আমাৰ এটা নতুন ভিডিঅ'ত।